আজি বনাবলৈ লৈছোঁ এয়া কিহৰ পকৰি আপোনালোকে চিনি পাইছেনে বাৰু এখিলা এখিলা পাত দি পেলাই বনাইছোঁ এনেকৈ বেচন দি পেলাই আৰু কেনেকৈ বনালোঁ আপোনালোকক তাকে দেখুৱাওঁ বোলো আৰু খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে দেই আৰু মানে এইটো মানে সহজ পদ্ধতিৰে বনাব পাৰি আৰু বেছি সময় নালাগে আৰু মানে এয়া দেখিছে নহয় মই ভেবেলিলতা পাত লৈ লৈছোঁ কেইখিলামান আপোনালোকৰ যিমানকেইটা প্ৰয়োজন হয় সিমানকেইটা লৈ ল'ব আৰু মই এতিয়া ধুনীয়াকৈ ঠাৰিয়ে চাৰিয়ে এইখিনি ধুনীয়াকৈ ছিগি ল'লোঁ আৰু ছিগি কেনে মই এতিয়া ইয়াতে বেচন অলপ গুলি ল'ম আৰু ইয়াত দেখিছেনে বেচন 1 কাপ লৈ লৈছোঁ মই ইয়াতে আৰু ইয়াতে অকণমান নিমখ দিম আৰু দুটামান ক'লা জিৰা দিম দি পেলাই এনেকৈ এতিয়া ধুনীয়াকৈ সেইখিনি অকণমান বেকিং পাউডাৰ দিছোঁ বেছিকৈ দিয়া নাই আপোনালোকৰ সোৱাদ অনুসৰি দিব আৰু কিমানকণ দিলে হয় তাৰপাছতে বেছি দিয়া নাই তাৰমানে বেছিকৈ দিলেও খাবলৈ কাৰণে বেয়া লাগে নহয় জানো সেইটো কাৰণে তাৰমানে বেছিকৈ দিয়া নাই এনেকৈ অলপ দি পেলাই মই সানি লৈছোঁ এতিয়া ধুনীয়াকৈ এইখিনি মিলাই ল'ব লাগিব আৰু মিলাই লোৱাৰ পাছতে তেতিয়া পানী দিম আৰু ইয়াত নহয় জানো তাৰপাছতে পানী দিলে যিহেতু বস্তুটো গোল খাব আৰু এতিয়া ধুনীয়াকৈ মই ইয়াতে অলপ পানী দি দিছোঁ আৰু পানী দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ এইখিনি মিলাই ল'ম আৰু পানী একেবাৰতে নিদিব অলপ অলপকৈ দি থাকিব আৰু এতিয়া পানী দিয়া হৈ গ'ল এয়া দেখিছে নহয় পাতকেইটা এতিয়া ধুনীয়াকৈ লেটিয়াই এতিয়া আৰু তেলত দিয়াহে কাম আৰু নহয় জানো তাৰপাছতে কেৰাহী এখনত মই অলপ তেল দি দিলোঁ আৰু এতিয়া এটা এটাকৈ এনেকৈ দি যাম আৰু খাবলৈ মই বেয়া লাগিব বুলি ভাবিছিলোঁ কিন্তু মছলা দিয়া নাই একো এনেকৈও খাবলৈ ভাল লাগে আৰু আপোনালোকেও এনেকৈ কেতিয়াবা বনাই পেলাই খাব খাবলৈ কাৰণে ভাল লাগে আৰু মই এইটো মানে পিচিব নালাগে নহয় জানো বনাবলৈও সহজ আৰু উৎপাতকৈ কিবা এটা বনাওঁ বুলি ক'লে আলহী আহিলে পটককৈ মানে এনেকৈ বনাই দিবলৈ পৰা যায় আৰু এতিয়া ধুনীয়াকৈ বনাই হৈ গ'ল আৰু এতিয়া বনাই হৈ গ'ল যেতিয়া এতিয়া কি কাম আৰু নহয় জানো খোৱাহে কাম আৰু এতিয়া বোলো মই বোলো এটা খাই চাওঁ তাৰপাছতে খাবলৈ বেয়া হোৱা নাই আৰু আপোনালোকে বনাই খাই চাব আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু কোনে কোনে এনেকৈ ভেবেলিলতা